তো গাইজ গৈ আছোঁ আমি তিনিচুকীয়াৰ পৰা মাৰ্ঘেৰিটাত বিকাশ চেত্ৰী আহি আছে, তাক লগ কৰিব গৈ আছোঁ পূৰা জোৰত, মানে কি ক'ম আৰু এইফালে পূৰা বৰষুণ দি আছে আৰু মোৰ লগত গৈ আছে, এইফালে অংকিত আছে আৰু বান্টু আছে, পূৰা এক্সাইটেড, মানে কি ক'ম আৰু আপোনালোকে মাৰ্ঘেৰিটাত গৈ পিনে আপোনালোকক দেখাই আছে বিকাশ চেত্ৰী কেনেকুৱা, লগ কৰিছোঁ নাই, লগ পাম নে নাপাওঁ মানে কি ডাউটে আছে, আৰু 11টাৰ টাইমটো হৈ গ'ল ইমান টাইম, আৰু গৈ পিনে আপোনালোকক গোটেইকেইটা দেখাই আছোঁ, চাই থাকক আপোনালোক। ফাইনেলি গাইজ আহি পালোঁ আমি তিনিচুকীয়া, বৰষুণৰ পূৰা তিতি মানে আহি পালোঁ, আৰু বাইকখন অলপ আগত মানে কি পাৰ্কিঙত লগাই দিলোঁ। একচুৱেলি কি হ'ল মানে 3জন আছিলোঁ এটা বাইকত, আৰু লগৰ এজন মানে যাম বুলি কৈছিলে, মানে কেঞ্চেল কৰি দিলে, সেইটো কাৰণে আমি বাছত যাব লগা হৈছে। এতিয়া চাইছোঁ এতিয়া ৰে'লগেট ওচৰত পাই গ'লোঁ, এতিয়া বাছত উঠিব লাগিব, তাৰ পৰা বাছত যাব লাগিব। হ'ব পূৰা জ্বৰত মানে কেনেকুৱা লাগিছে, আৰু বৰষুণৰ পূৰা তিতি গৈছে, স্পীডকেইটা চাওক না কেনেকুৱা হৈ গৈছে। চাই আছোঁ বাছ পাওঁ নে নাপাওঁ। ফাইনেলি গাছ বাছত উঠি পিনে এতিয়া গৈ আছোঁ গানটো কেনেকুৱা লাগিছে, বিকাশ চেত্ৰী ব্লগ পাবি নে নাপাওঁ, পাবি নাই, কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা কওক। ভালেই লাগিছে, পুৰা এক্সাইটেড হৈ আছোঁ কাৰণ আমি বাইকত যোৱাৰ কথা আছিলে, মানে বাইকত যোৱা নহয়, লগৰ এজন আৰু ভাইটিয়ে মানে কি কেঞ্চেল কৰি দিলে, সেইটো কাৰণে আমি বাছত গৈ আছোঁ। আৰু এতিয়া আপোনাৰ বৰষুণ দি আছে হ'ল, আৰু বাছত গৈ আছোঁ, আপোনাৰ বৰষুণ দি আছে ন, আৰু বাইকত গ'লেতো বহুত অসুবিধা হয় যায়, সেইটো কাৰণে বাছত গৈ আছোঁ। মজা লাগিব, হাইট ভিডিঅ' পূৰা ধাৰকালাৰ ভিডিঅ' হ'বলৈ গৈ আছে, আৰু আপোনালোকৰ ফটো ভিডিঅ' মানে কি ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই ল'ব আপোনালোকে। পূৰা বিপুল আহিছিলে, আৰু গোটেইকেইটা আহিছিলে, বিজিতা আহিছিলে, এলেন ল'ৰা আহিছিলে, গোটেইকেইটা আহিছিলে, চবকে লগ পাইছিলোঁ, আৰু মানে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। তো গাইজ ফাইনেলি আমি আহি পালোঁ মাৰ্ঘেৰিটা হাই স্কুল, আৰু ৰাস্তা মানে কি পাহৰি গৈছিলোঁ একচুৱেলি, মানে আগতে আমি গৈছিলোঁ, এতিয়া আহি পিনে আৰু সোমাই পিনে আপোনালোকক গোটেইকেইটা ডিটেইলছ দেখাই আছোঁ, চাই থাকক। Next level. আমার কি বলবেন, আপনি সকলেই শিখান বলেন ওয়েলকাম ব্যাক টু মার্ঘেরিটা। বহুত বহুত ধন্যবাদ এই মাৰ্ঘেৰিটা ব্যৱসায় সংস্থাৰ উদ্যোগত খুৱাই বহাগী উৎসৱত মোক ইমান ধুনীয়াকৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে আহিলোঁ, আৰু মই বৃদ্ধবোৰত পাগলা হৈছোঁ। মই ভাবিছিলোঁ বিহু বজাৰ হ'লোঁ, কিন্তু ইমান ডাঙৰ ইমান মানে এই পৰিশ্ৰম কৰিছে, মই সঁচাকৈ বহুত ধন্যবাদ।
আহিছিলোঁ তাইক মাৰ্ঘেৰিটা আৰু এটা আমি মজা গ্রহণ করছি এতিয়া ডিম্পুক লগ কৰিলোঁ এতিয়া বিকাশ চেত্ৰীক লগ কৰিব গৈ আছোঁ আৰু মাৰ্ঘেৰিটাত ইয়াৰ আগতে দুবাৰ আহিছিলোঁ কিন্তু মানে এনেই অলপমান ঘূৰি গুচি গৈছিলোঁ এনেকুৱা বিহু বুলি প্ৰথমবাৰ আহিছোঁ আৰু আহি যিটো দেখা পাইছোঁ সঁচাই আপোনালোকে যে বৰগত নেক্সট লেভেল বুলি কয় আজিৰ শোভাযাত্ৰা সঁচাই বহুত বেছি নেক্সট লেভেল দিছে থেংক ইউ ছ' মাছ সকলোকে এবাৰ হ'বনে একেলগে জয় এখন কওঁ মই জয় কম আপোনালোকে অকে মই ইউটিউবৰ ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই এটা ইনফ্ৰ দিওঁ হাই আৰু নমস্কাৰ বুলি আৰু সেইটো মই আপোনালোকৰ আমাৰ মাৰ্ঘেৰিটা ৰাইজ নমস্কাৰ মাৰ্ঘেৰিটা আৰু মাৰ্ঘেৰিটাৰ পৰা আপোনালোকক এটা আমাৰ ইনফ্ৰ দিম হাই আৰু নমস্কাৰ Thank you so much. কি হ'ল গান কৰি ল'ব নগৰ গাড়ী বছৰটো আহিবলৈ চেষ্টা কৰি বছৰ যি বেছি হৈ গৈছে থেংক ইউ ছ' মাছ আপোনাৰ দিয়া হ'ব নেক্সট লগতে ভাস্কৰ দাক আমাৰ এম ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে ইয়াতে থকা সকলো যথেষ্ট কমিটিৰ লগত জড়িত সকলো ডাঙৰ ভূমিকা আছে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ যে আমাক এইবাৰ দিনটো যে এনেকৈ মাতি আমি এখন মঞ্চ হিচাপে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আৰু এবাৰ আছে একেলগে সকলোৱে জয় আই জয় আই জয় আই মাৰ্ঘেৰিটা ধন্যবাদ
বিকাশ দাক লগ কৰিব আহিছিলোঁ, লগ পাই গ'লোঁ আৰু নেক্সট লেভেল ষ্টিকাৰটো পোৱা নাই, বহুত ষ্টিকাৰ পোৱা নাই আৰু বহুত চেষ্টা কৰিলোঁ মানে মানুহ ইয়াত লগ কৰিব বহুত মুস্কিলে আছিলে। বহুত মানে চেষ্টা কৰিলোঁ, ষ্টিকাৰটো নাপালোঁ আৰু ডিম্পুদাৰ মানে কি দেয়া ষ্টিকাৰটো পাম বুলি আশা কৰিলোঁ আৰু কি নাপালোঁ আৰু কি ক'ম আৰু আপোনালোকে চাই পেলাই যে ইমান ধুনীয়া মানে পুৰা ফাইন দিছে ভিডিঅ' মানে কি বিকাশ দাই তিনিচুকীয়াৰ পৰা আমি মানভেটালৈ লগ কৰিব আহিছিলোঁ, ইমানে ধুনীয়া লাগিলে মানে আৰু কি ক'ম আৰু ডিম্পুদাকতো কালি লগ কৰিলোঁ, আপোনালোকে ভিডিঅ'ত পোৱা নাই আৰু বিকাশ দাক ইমানে হেপী মানে বহুত এক্সাইটেড আৰু এইফালে অংকিতো আহিছিলে মোৰ লগত আৰু মানে কি তিনিচুকীয়াৰ পৰা আহিছিলে মাৰঘাটলৈ কেনেকুৱা লাগিলে বিকাশ দাক মজা পূৰা মানে কি পূৰা পূৰা তিনি আহিছোঁ মানে তিনিচুকীয়াৰ পৰা মাৰঘাটলৈ বিকাশ দাক লগ কৰিবৰ কাৰণে আৰু অলপে লগ কৰিলোঁ কাৰণে পূৰা মানে কি পূৰা হেপী হৈ আছোঁ আজি। এইফালে আৰু মোৰ লগত আহিছিলে বান্টু আহিছিলে, অ' বান্টু কেনেকুৱা বহুত মজা দেই, পূৰা বিকাশ দাক চাই পেলাই মানে পূৰা এক্সাইটেড হৈ আছিলে, কেনেকুৱা ৰাতিপুৱাৰ পৰা কেনেকুৱা বহুত ভাল লাগিলে, বহুত কষ্ট কৰি আহিছোঁ আমি তিনিচুকীয়াৰ পৰা হয় নেকি? কৰিম বুলি হয় নেকি? আশা ৰাখিছিলোঁ, কিন্তু আশা পূৰণ হ'ল। বিকাশ দাক লগ পালোঁ, ভাবিছিলোঁ মই গুচি যাম বুলি ইয়াৰ পৰা, বিকাশ দা নাই বুলি, পিছত চাইছোঁ বিকাশ দাও আহিলে, আমাক লগ কৰিলোঁ তাৰ লগত, মই তাৰ নেক্সট লেভেল ষ্টিকাৰ ল'ম বুলি ভাবিছিলোঁ, কিন্তু ল'ব পৰা নাই, বহুত কষ্ট মষ্টকে লগ হ'লোঁ, লাইফত ইমানেই মানে ক'ব বিচাৰিছোঁ, বহুত ভাল লাগিছে। ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ন। ধামাকাদাৰ ভিডিঅ' মানে বনালোঁ আৰু বিকাশ দাক মানে লগ কৰিবৰ কাৰণে তিনিচুকীয়াৰ পৰা আহিছোঁ। ধৰক ভাবি লওক আপোনালোকে বৰষুণত তিতি পূৰা মানুহকে আহিছোঁ আৰু অংকিতৰ বাইকত আহিছিলোঁ, মানে কি তাৰ পৰা বাছত আহিছিলোঁ, এতিয়া আমি ট্ৰেইনত যাবৰ কাৰণে মানে কি ষ্টেচন গৈ আছোঁ, ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ ন বন্ধু, কেনেকুৱা লাগিছে? ভালেই লাগিছে, একদম বিকাশ দাক চাবৰ আৰু কাৰণে 13 তাৰিখে আকৌ আহিম, পৱনদ্বীপ আহিছে। পৱনদ্বীপ আহিছে।